মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে আছে এটা গুড ব্ৰেকিং নিউজ। ছাত্ৰ-ছাত্ৰীসকলৰ এক্সাম অনুষ্ঠিত হ'বনে নাই এই সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে সেইখিনি আপোনালোকে শুনি লওক। আমাৰ সন্মুখত যিটো ডাইলেমা আছে যে CBSEত মেট্ৰিক পৰীক্ষাৰ আগতে ইণ্টাৰনেল ইভালুৱেশ্যনৰ এটা নিয়ম আছে। অনলাইন ক্লাছৰ ওপৰত বা অনলাইন ব্যৱস্থাৰ ওপৰত টিচাৰে ইভালুৱেশ্যন কৰিব পাৰে। আমাৰ তেনেকুৱা ব্যৱস্থা আগৰ পৰা নাছিলে। এতিয়া আমি দুটা তিনিটা কথা চিন্তা কৰি আছোঁ যে যদি পৰীক্ষাটো কেনচেল কৰি দিওঁ, ল'ৰা ছোৱালীক আমি ক্লাছ 11 পাৰ কৰাই দিওঁ, তেতিয়াহ'লে কটনত কোনে এডমিশ্যন ল'ব, আৰ্যত কোনে এডমিশ্যন ল'ব, মাৰ্কশ্বিটটো নাথাকিলে আকৌ কলেজবিলাকে এণ্ট্ৰেঞ্চ পৰীক্ষা পাতিব লাগিব। তাৰ বিপৰীতে এটা ছাজেশ্যন আহিছে যে নহয়, মাত্ৰ ক'ভিডৰ পৰিৱেশ ভাল হোৱাৰ লগে লগে 2, 3, 4খন বা 3খনমান পেপাৰৰ খালী পৰীক্ষা লৈ আমি ল'ৰা ছোৱালীক পাছ কৰাই দিব পাৰোঁ। তৃতীয়তে যে নহয়, অলপ দিন আমি অপেক্ষা কৰোঁ, অন্তত জুনৰ 15 তাৰিখলৈকে। যদি ক'ভিডৰ পৰিৱেশটো একেবাৰে খাম নাকাটে, স্কুলতে কিবা এটা ইণ্টাৰনেল ইভালুৱেশ্যনো আমি কৰিব দিব পাৰোঁ নেকি। 12ৰ এক্সামিনেশ্যন ভাৰত চৰকাৰে CBSEৰ ক্ষেত্ৰত কি কৰিব তাক আমি চাই আছোঁ। কাৰণ আজি মেডিকেলৰ এণ্ট্ৰেঞ্চ যদি কোনোবাই মেডিকেল পঢ়িব খোজে তাক 15% লাগিবই। যদি পৰীক্ষা নহয়, সেই 50%টো আমি কিহৰ ওপৰত গন্তি কৰিম। জুনত যেতিয়া ভাৰত চৰকাৰে CBSEৰ ওপৰত কিবা সিদ্ধান্ত ল'ব, তেতিয়া আমি অসমতো কিবা এটা সিদ্ধান্ত আমি ল'ব লাগিব।